So hello guys, good morning, welcome back to my channel. Liza Creationৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰ ভালেই বাৰু। বাকি আজি কলেজলৈ যোৱা নহ'লে সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে কৰোঁ। ঘৰৰ পৰা মই ভিডিঅ' নিদোৱেই এনেই। আৰু এতিয়া ৰাতিপুৱাৰ বাবে বনাই আছোঁ, এয়া ভাত ভাজি দিছোঁ। আৰু দিনটো যি পাৰোঁ যি নোৱাৰোঁ দেখাম আৰু আপোনালোকক, চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু মই যে ভাত ভাজিলে নহয় কিছুমানে হালধি দিয়ে, মই হালধি নিদিওঁ। হালধি দি খাই মোৰ কিবা ভাল নালাগে, সেইকাৰণে এনেকৈ পিঁয়াজতে মানে ৰংটো উঠুৱাই পিনি তেনেকৈ বনাওঁ। মই এনেকৈ খাই ভাল পাওঁ। বাকী কিছুমানে হালধি দিয়ে বাৰু, দেখিছোঁ হালধি দিয়াও। আৰু যোনে যেনেকৈ ভাল পায়, মই এনেকৈ ভাল পাওঁ কাৰণে এনেকৈ বনাইছোঁ। বাকী চাই যাওক ভিডিঅ'টো শেষলৈকে, দেখাই থাকিম। জলপান খাই হৈ গ'ল আৰু এতিয়া যাওঁ। বৰমা এজনী মাতিলে ফোন কৰি পিনি টেঙা কাটিবলৈ কাৰণে। টেঙা আছে বোলে, মোক মাতিছে, সেয়ে যাওঁ আৰু টেঙা কাটোঁগৈ। বলক আপোনালোককো লৈ যাওঁ লগতে আৰু টেঙা খাবলৈ কাৰণে। এইয়া একদম ডাঙৰ ডাঙৰ দুটা টেঙা ওলাই দিছে কাটিবৰ কাৰণে, এতিয়া কাটোঁ। কলপাত হ'ব লাগে, কলপাতত খাই বেছি ভাল লাগে। কিমান ৰ'দটো চোকা দেখিছেনে? টেঙা খালোঁ, টেঙা খাই হৈ গ'ল আৰু এতিয়া বৰমাৰ লগতে অকণমান কথা চথা পাতিলোঁ। এতিয়া তেওঁৰ কোনোবা চিনাকি মানুহ এজনী আছে, বৰমাই কথা পাতি আছে। আৰু মই ভাবিলোঁ বৰমাহঁতৰ ঘৰত পাছফালে পুখুৰী আছে, তাতে গৈ অলপমান এনেই বৰশী বাওঁ। বৰশী বাই বহুত ভাল পাওঁ মই, সেইকাৰণে অলপ যাওঁ বুলি ভাবিছোঁ। এনেই আছোঁ আৰু আজি, সেইকাৰণে এইবিলাকেই কৰিওঁ। তাৰপাছত ঘৰলৈ যাম আৰু বলকচোন চাওঁ মাছ উঠে নে নুঠে। আহি গ'লোঁ পুখুৰী পাৰলৈ। বৰশীটো দিছোঁ, টানি নিছেহে আৰু উঠিলেও পৰিও থাকিলে লগালগ। আৰু মাছজনী প্ৰথমবাৰতে মাছ পৰি গৈছে। এজনী জাপানী কাৱৈ উঠি গ'ল, দেখিছেনে? অকলে আছোঁ কাৰণে ভিডিঅ' কৰিবলৈ কষ্ট হৈছে, হ'লেও দেখাইছোঁ আৰু এজনী। এয়া তিনিজনীকে পালোঁ মাছ। এতিয়া যাওঁ ঘৰলৈ, দেৰিও হৈছে, কাম এটা আছে আৰু ৰ'দো ইমান, সেইকাৰণে পুখুৰী পাৰত বেছি টাইম বহি থাকিবলৈ মন নগ'লে তিনিজনী পালোঁ, গুচি আহিলোঁ। এতিয়া ঘৰলৈ গৈ পিনি পাৰ্লাৰলৈ যাম। পাৰ্লাৰত অকণমান কাম আছে, তো চাই যাওক। এয়া মাছ লৈ লৈছোঁ, মাছ। বৰমাহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু আহিয়ে লৰালৰিকৈ ওলাই ল'লোঁ পটাপট। আৰু এতিয়া যাওঁ পাৰ্লাৰলৈ গৈ দেখাম কি নকৰোঁ, চাই থাকিব। সেয়া আমাৰ দীপক দা কিবা কৰি আছে, বিজি মানুহ আৰু মাতিবলৈ সময় নাই বাৰু। পাৰ্লাৰলৈ আহিলোঁ চুলি স্পা কৰিবলৈ কাৰণে। ষ্ট্ৰেইটনিং কৰিছিলোঁ আজি 3 দিনৰ আগত। ষ্ট্ৰেইটনিং কৰোঁতে আকৌ ভিডিঅ' বনাবলৈ নহ'লেই, থাকিয়ে গ'ল। ভাবিলোঁ স্পা কৰোঁতে আপোনালোকক দেখাওঁ বুলি, সেইকাৰণে আজি ভিডিঅ' বনাই দেখাই দিছোঁ। সেয়া আৰু এতিয়া কৰি আছোঁ, দেৰি হৈছেগৈ আৰু।
হ'লগৈ আৰু দেই কৰি মেলি এতিয়া এয়া ফাইনেল লুক চুলিখিনি স্পা কৰি মেলি আহিলোঁ স্পা কৰিবলৈ গৈ বহুত দেৰি হৈ গ'ল মানুহ থকাৰ বাবে বেছিকৈ আৰু এতিয়া 4:30 বাজিলে যাওঁ ভাত খাই লওঁগৈ বহুত জোৰকৈ ভোক লাগিছে ভাত চাত একো খোৱাই নাই ভাত খাব লৈছোঁ ভাত চাত খালোঁ ভাত চাত খাই মেলি এতিয়া আহিলোঁ আহি পিনি এতিয়া ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ মঙলবাৰৰ পৰা পৰীক্ষা আছে সেইকাৰণে আৰু এতিয়া ভিডিঅ' কৰিব নোৱাৰিমগৈ পঢ়িবও লাগিব এতিয়া পঢ়ি লওঁ আৰু পৰীক্ষা পালেহি চাওঁতে বাকী আজিৰ দিনটো যিমান পাৰোঁ যি পাৰোঁ সকলোবোৰ আপোনালোকৰ লগত দেখাবলৈ কাৰণে চেষ্টা কৰিলোঁ আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ আহিম বুলি আশাৰে আজি এই ভিডিঅ'টো শেষ কৰিছোঁ যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব